Hi friends, মই অমৰে মোৰ YouTube চেনেল অমৰ এণ্ড মিক্সলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক এটা ইনফৰমেশন দিম। যি সকল ষ্টুডেন্টে মৰিগাঁও কলেজত এডমিশন লম বুলি আগতেই অনলাইন ফৰ্ম সাবমিশন কৰি ৰাখিছিল, তেওঁলোকৰ এগেইনষ্টত এখন মৰিগাঁও কলেজে মেৰিট লিষ্ট পাবলিশ কৰিছিল। কিন্তু এই মেৰিট লিষ্টখনত যি সকল ষ্টুডেন্টে যেটো সাবজেক্টত অনাৰ্স লম বুলি তেওঁলোকে ভাবিছিল কিন্তু সেই মৰ্মে অহা নাছিল, মানে এই মেৰিট লিষ্টখনৰ প্ৰস্তুতত কিবা সাৰ্ভাৰৰ ইস্যু কাৰণে কিবা খালখলনি কৰিবলগীয়া হৈছে আৰু খালখলনি কৰি এতিয়া নতুন মেৰিট লিষ্ট এখন পাবলিশ কৰা হৈছে, মৰিগাঁও কলেজৰ ৱেবছাইটতে প্ৰকাশ পাইছে। আৰু এই লিষ্টখন ৰিভাইজ লিষ্ট, ইয়াত অন্য বিশেষ একো খালখলনি কৰা হোৱা নাই। জাস্ট যি সকল ষ্টুডেন্টে যেটো সাবজেক্টত এডমিশন লম বুলি ভাবিছে সেই সাবজেক্টটো ইয়াত ঠিকঠাক কৰি দিয়া হৈছে। এতিয়া ষ্টুডেন্ট সকলে কৰিব লাগিব কি, এই মেৰিট লিষ্টখন পোৱাৰ লগে লগে ষ্টুডেন্টে কৰিবলগীয়া বিশেষ একো কাম নাই। আগৰ মেৰিট লিষ্টখনৰ এগেইনষ্টতে যি সকল ষ্টুডেন্টৰ মোবাইললৈ SMS OTP গৈছিলে, সেই OTPটো ইনপুট কৰি তেওঁলোকে কি কৰিব লাগিব, লগইন কৰি জাস্ট সিটটো কনফাৰ্মেশন মানে এডমিশন কনফাৰ্মেশনটো তেওঁলোকে কৰি ৰাখিব লাগিব। আৰু যদি এতিয়াও কোনো ষ্টুডেন্টে কৰা নাই তেওঁলোকে এই কামটো কৰি লওক। লগতে OTPটো সাবমিট কৰি এডমিশন কনফাৰ্মেশন কৰাৰ পাছত এতিয়া তেওঁলোকে নেক্সট স্টেপত কি কৰিব লাগিব, যি সকল ষ্টুডেন্ট সিট পাবৰ বাবে এলিজিবল হ'ব তেওঁলোকৰ মোবাইললে একোটা SMS কনফাৰ্মেশন যাব যে এই ষ্টুডেন্টজনে এইটো মৰিগাঁও কলেজত এডমিশন পাবলৈ সক্ষম হৈছে। আৰু তেতিয়া তেওঁ কি কৰিব লাগিব, তেওঁ কৰিবলগীয়া কাম এটাই থাকিল, তেওঁ মৰিগাঁও কলেজৰ ৱেবছাইটত গৈ যেটো আপোনাৰ অনলাইন এডমিশনৰ লিংক তাত সোমাই এডমিশন ৰিসিপ্টটো ডাউনলোড কৰি ল'ব লাগিব আৰু এই এডমিশনৰ ৰিসিপ্টটো তেওঁৰ লগত ৰাখি থব লাগিব। যদি কলেজ কৰ্তৃপক্ষই এইটো বিচাৰে তেতিয়াহলে কলেজত আহি এইটো সাবমিট কৰিব লাগিব। আৰু লগতে ফ্ৰেন্ডছ, আজি মই আপোনালোকক দিয়া এই ইনফৰমেশনটো চাই যদি ভাল পাইছে তেতিয়াহলে এটা লাইক আৰু শেয়াৰ আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহক, গুড নাইট।